আৰু ছাৰ দুখন চৰ আছে, শ্যামপুৰ চৰ, আৰিমাৰী চৰ আৰু কল্যাণ চাপৰি বুলি কয়। জনসংখ্যা মোটামুটি প্ৰায় 40-45 হাজাৰ মান হ'ব। আপোনাৰ স্কুল ইন্সপেক্টৰ অফ স্কুলছক মই অনুৰোধ কৰিছিলোঁ, তেখেতে পঠোৱা বুলি কয় যে মই ইতিমধ্যে শ্যামপুৰ 3 নম্বৰ শ্যামপুৰ এম ই স্কুলখন আপগ্ৰেডৰ কাৰণে হায়াৰ অথৰিটিলৈ পঠাই দিছোঁ, কিন্তু আজিলৈকে সেইটো হ'লে হৈ নুঠিলে। 63 মুজিবুৰ ৰহমান। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই মাননীয় মন্ত্ৰীৰ পৰা এটা কথা ভালকৈ জানিব বিচাৰিছোঁ। তেখেতে উত্তৰ দিছে, মই পাৰ্চিয়েলি ছেটিছফেকশ্যন পাইছোঁ, আৰু মোৰ এই পাৰ্চিয়েলি ছেটিছফেকশ্যনে সুদূৰ এটা প্ৰজন্ম, নেক্সট জেনেৰেশ্যনৰ মানে বহুত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। 2021 চনৰ পৰা 2026 চনলৈকে অসমৰ বিভিন্ন সমষ্টিত বহু হাইস্কুল হায়াৰ ছেকেণ্ডেৰী উন্নতিকৰণ কৰা হৈছে, আৰু এই ক্ষেত্ৰত মই ধন্যবাদ দিব লাগিব মন্ত্ৰী মহোদয়ক যে বহু হাইস্কুল হায়াৰ ছেকেণ্ডেৰী হৈছে। মোৰ সমষ্টিতো নতুনকৈ প্ৰায় 5খন হায়াৰ ছেকেণ্ডেৰী হৈছে। কিন্তু এটা কথা খুব দুখেৰে ক'ব লাগিব যে যিবিলাক হাইস্কুলত টিচিং কৰি আছিলে, PGT টিচাৰ আছিলে, উত্তৰত কৈছে যে PGT টিচাৰ দি কেনে আপোনাৰ শিক্ষা দিয়া হৈ আছে। PGT টিচাৰ যিখিনি আছিলে তাৰ পৰা 2-4-5 জন, যেনেকৈ ইকনমিক্সৰ এজন টিচাৰ বৰুৱাজাৰ হায়াৰ ছেকেণ্ডেৰীত আজি 6 মাহমান হৈ গ'ল। সেই টিচাৰজন হাইস্কুলত আছিলে, PGT ক্লাছ লৈ আছে, পষ্ট গ্ৰেজুৱেট হিচাপে হায়াৰ ছেকেণ্ডেৰীত, কিন্তু তেখেতক ট্ৰেন্সফাৰ কৰি দিয়া হ'ল। এই ক্লাছটো কোনে ল'ব এতিয়া? ইকনমিক্স মানে অৰ্থনৈতিক বিজ্ঞান, এই বিজ্ঞানৰ ক্লাছ লোৱা পলিটিকেল ছায়েন্সৰ মানুহটো ল'ব নোৱাৰে ছাৰ। গতিকে এনেকুৱা বহু হায়াৰ ছেকেণ্ডেৰী আছে যে আপোনাৰ পষ্ট গ্ৰেজুৱেট টিচাৰ নথকাৰ কাৰণে ছাত্ৰ এডমিশ্যন লৈছে হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত, কিন্তু ক্লাছ কৰিব পৰা নাই, যাৰ কাৰণে ৰিজাল্ট ভাল হোৱা নাই। তেখেতে কৈছে যে আমাৰ ক্লাছ চলি আছে। মই মাননীয় মন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ কৰিম যে আপুনি এই ক্ষেত্ৰত এটা গুৰুত্ব দিয়ক। আপোনাৰ ডিপাৰ্টমেণ্টটো হ'ল আপোনাৰ দেশ গঢ়া ডিপাৰ্টমেণ্ট, ভৱিষ্যত প্ৰজন্ম গঢ়া ডিপাৰ্টমেণ্ট। অন্য ডিপাৰ্টমেণ্টৰ পইচা কম হ'ল, কাট কৰি হ'লেও আপোনাৰ ডিপাৰ্টমেণ্টৰ অলপ পইচা বাজেট বৃদ্ধি কৰি আমাৰ নেক্সট জেনেৰেশ্যন কেনেকৈ এই প্ৰযুক্তিৰ যুগত, এই কম্পিটিশ্যনৰ যুগত মানে নিজকে প্ৰস্তুত কৰিব পাৰিব, এই ক্ষেত্ৰত যদি আমি অৱহেলা কৰোঁ ভৱিষ্যত বৰবাদ হৈ যাব, উঠি অহা প্ৰজন্ম শেষ হৈ যাব। গতিকে লগতে এটা কথা কৈছে যে আমাৰ প্ৰিন্সিপাল আপোনাৰ অধ্যক্ষ দিয়াৰ কাৰণে বিধি ব্যৱস্থা প্ৰচেছ চলি আছে। এই প্ৰচেছ ইমান দীঘলীয়া নকৰিব মাননীয় মন্ত্ৰী মহোদয়, যে যিহেতুকে 21 চনৰ পৰা 26 চন 5 বছৰ হৈ গ'ল। প্ৰচেছটো এতিয়াও আপুনি উত্তৰত দিছে আমাৰ প্ৰচেছ চলি আছে, আৰু কিমান বছৰ চলিব প্ৰচেছ, এইটো যদি ক্লিয়াৰ কৰি দিয়ে তেতিয়াহ'লে মই নিশ্চয় আনন্দিত হ'ম। গতিকে মাত্ৰ এইটো মোৰ সমষ্টিত নহয়, গোটেই অসমৰ শিক্ষা বিভাগত এই সমস্যাটো চলি আছে। এনচাৰ প্লিজ। ধন্যবাদ মন্ত্ৰী মহোদয়, যদি প্ৰতিশ্ৰুতি ৰাখে ভাল কথা, গোটেই অসমৰ কাৰণে ভাল হ'ব। মোৰ ছাপ্লিমেণ্টাৰী কুৱেশ্যনটো হৈছে, মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টিৰ বৰচালা এখন সমষ্টি একদম বৰ্ডাৰ এৰিয়া, আৰু এটা হ'ল মাজবাট সমষ্টি, মোৰ দলগাঁও সমষ্টি। এই 3খন সমষ্টিৰ এখন বৰ্ডাৰ এৰিয়া আছে, গাঁওখনৰ নাম হ'ল শিলবৰী, আৰু এই শিলবৰী গাঁও পঞ্চায়ততে আপোনাৰ ওৰাং নেশ্যনেল ফৰেষ্টখন অৱস্থিত হৈ আছে। তাতে এখন হাইস্কুল আছে, আপোনাৰ আজিৰ পৰা 60 ইয়াৰ্ছ মানে আগতে এষ্টাব্লিছ কৰিছিলে। গতিকে মই অনুৰোধ ৰাখিম, এই হাইস্কুলখন হায়াৰ ছেকেণ্ডেৰী মাননীয় মন্ত্ৰী মহোদয়ে যদি কনভাৰ্ট কৰি দিয়ে, আপোনাৰ আপগ্ৰেড কৰে, মই আনন্দিত হ'ম। আৰু ছাৰ দুখন চৰ আছে, শ্যামপুৰ চৰ, আৰিমাৰী চৰ আৰু কল্যাণ চাপৰি বুলি কয়। জনসংখ্যা মোটামুটি প্ৰায় 40-45 হাজাৰ মান হ'ব, ভোটাৰে 45 হাজাৰ হ'ব। গতিকে সেই এৰিয়াখনত কোনো হাইস্কুল নাই। দলগাঁৱলৈ আহিব লগা হ'লে কমচে কম 20 কিলোমিটাৰ দূৰলৈ আহিব লাগে। মই যোৱা 5 বছৰত 2বাৰমান আপোনাৰ স্কুল ইন্সপেক্টৰ অফ স্কুলছক মই অনুৰোধ কৰিছিলোঁ, তেখেতে পঠোৱা বুলি কয় যে মই ইতিমধ্যে শ্যামপুৰ 3 নম্বৰ শ্যামপুৰ এম ই স্কুলখন আপগ্ৰেডৰ কাৰণে হায়াৰ অথৰিটিলৈ পঠাই দিছোঁ, কিন্তু আজিলৈকে সেইটো হ'লে হৈ নুঠিলে। মানে বহু জেগাত আপগ্ৰেডেশ্যন হৈছে এম ই স্কুলৰ পৰা। গতিকে হয়, শিলবৰী আৰু শ্যামপুৰ 3 নম্বৰ শ্যামপুৰ। মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম, আপুনি এই মোৰ সমষ্টি যিহেতুকে অসমৰ ভিতৰত এটা নাম জ্বলা সমষ্টি, ইমান ভোটাৰ ঠেলি দিছে, 3,20,000 ভোট, আপোনালোকে জানে আচৰিত হ'ব। গতিকে সেই সমষ্টিত যদি চহৰ অঞ্চলত যদি ইগনোৰ কৰা হয়, সেই জনসংখ্যা, সেই ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত কি হ'ব? অনুৰোধ কৰিছোঁ একেবাৰে একেবাৰে আপুনি কাইণ্ডলি এই মুহূৰ্তে আপগ্ৰেডেশ্যন কৰি দিলে নেক্সট বিধানসভাত আপোনাক ধন্যবাদৰ উপচাই দিম। হ'ব অধ্যক্ষ মহোদয়, মাননীয় বিধায়কগৰাকীয়ে বিদ্যালয় কেইখনৰ নাম দিলে আমি পৰীক্ষা কৰি চাই সিদ্ধান্ত গ্ৰহণ কৰিম।